আপুনি আজিলৈকে কিমান প্ৰজাতিৰ ধান দেখিছে? আপোনাক যদি কোনোবাই প্ৰশ্ন কৰে যে তুমি কিমানবিধ ধানৰ নাম জানা, তো আপুনি নিশ্চয় উত্তৰ দিব বৰা ধান, শালি ধান, আইজোং, জহা, টিটিবি, ৰঞ্জিত। কিন্তু কিয় 330 বিধতকৈও অধিক ধান থকা এটা সংগ্ৰহালয়ত যাব ওলাইছোঁ, য'ত আপোনাৰ ইমান ধুনীয়াকৈ ধানখিনি উপস্থাপন কৰা হৈছে। লগতে আপোনাৰ ধানৰ লগতে বিভিন্ন ঔষধি, আপোনাৰ উত্তৰ পূৰ্বাঞ্চলত পোৱা বিভিন্ন প্ৰজাতিৰ বিভিন্ন ঔষধি, যিখিনি ঔষধি বনৌষধি আপোনাৰ ইয়াত ধুনীয়াকৈ উপস্থাপন কৰা হৈছে। এই ধানটো কোনো হাতী চাতি কোনো জন্তুৱে খাব নোৱাৰে মানে ধানটো। ইয়াত চোৱা পুৰা শুং আছে, চোৱা এই ধানটো কোনো জীৱ জন্তুৱে খাব নোৱাৰে এইটো ধানৰ। পাখি পৰা ইয়াত এটা ধানটো দুফালৰ দুটা মানে এইটো যে পাখি নিচিনাকৈ দুটা মাজত সোমাই আছে ধানটো, সেই পাখি পৰা এই মানে নেচাৰেলি ডিফাৰেঞ্চৰ। হয় হয়, টোটেল 336টা। এইখিনি আপোনাৰ ত্ৰিপুৰাত হয় নেকি? মানে অসমত ত্ৰিপুৰা, অসম আৰু নাগালেণ্ড। এইখিনি হৈছে জুম ধান, এইটো পাহাৰত কৰে ন? ধানখিনি ইমান ধুনীয়া, টেষ্টটোতো আৰু ভাল হ'ব চাগে খাবলৈ। তুলসী জহা ন? আৰু চবতকৈ ডাঙৰ ধানটো কোনটো? চবতকৈ ডাঙৰ চাউলটো ডাঙৰ আছে। নেউলি, বাম কুকুৰা, বেদল বাও, মানে ধানৰ প্ৰজাতিবিলাক। নাম বাকী পৰা ন? কোনটো একেবাৰে থোপা পৰা? কোনটো সৰু বুলি ক'লে চবতকৈ? সকলোতকৈ সৰু ধানৰ প্ৰজাতিটো মানে। তাৰপিছত এইখিনি কি হয়? তাৰ এই ধানবিলাকৰ চাউলবিলাকৰ চেম্পুলবিলাক আছে। ইয়াৰ যদি চেম্পুল আমি নিব পৰা কিবা আছে নেকি? কণ্টেক্ট নাম্বাৰ দিব পাৰোঁ। হয়, যোৰহাটৰ হয়, যোৰহাটৰ মহান বৰা বুলি কয়। ৰাইজৰ ওপৰতে কাম কৰি আছোঁ। মেডিচিনৰ আৰু মছলাৰ কালেকশ্যন কৰা হৈছে। হয় হয়, এইটো আমাৰ অল অভাৰ ইণ্ডিয়াত যিমানবিলাক আয়ুৰ্বেদিক মেডিচিন আৰু মছলা পোৱা যায় গোটেইবিলাকৰ কালেকশ্যন। কাৰণ আমাৰ মানে ভাৰতখন আয়ুৰ্বেদত যথেষ্ট হয় হয়, জনি গুটি। এইখিনি মছলাবিলাক আমাৰ নৰ্থ ইষ্ট মানে আমাৰ ইণ্ডিয়াৰ ফুডতে মেক্সিমাম মছলা। এইটো ব্লেক জিৰাটো? এইটো ব্লেক জিৰা, ইলাচি। ব্লেক জিৰা একচুৱেলি কালঞ্জি বুলি কয় যিটো। হয় হয়, তাৰপিছত এইখিনি এইবিলাক মেডিচিনৰে কালেকশ্যন, আয়ুৰ্বেদিক মেডিচিনৰ গোটেই কালেকশ্যনবিলাক আমি ৰাখিছোঁ। 1000মান ভেৰাইটিজ আমাৰ ওচৰত আছে। তাৰপিছত এইখিনিও একেই? হয় হয়, মেক্সিমাম আপোনাৰ কেৰালা, ৱেষ্ট বেংগল এনেকৈ বিভিন্ন ষ্টেটৰ পৰা কালেকশ্যন। হয়, তুলাহতে নাচি নাচি তুলাহতে নাচি নাচি যায়, তুলাহতে নাচি নাচি যায়।